নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে বহি উলিয়াই প্ৰশ্ন উত্তৰসমূহ বহীত লিখি ল'বা। প্ৰথমে আমি অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। 1 নম্বৰ প্ৰশ্নটো আছিলে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। কটো আছিলে ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব? ইয়াৰ উত্তৰটো হ'ব, যদি আমাৰ ঘৰ বা বিদ্যালয়ত কোনো ধৰণৰ নীতি নিয়ম নাথাকে তেতিয়াহ'লে কি হ'ব জানানে? আমাৰ যাৰ যেতিয়া ইচ্ছা যায় তেতিয়াই বিদ্যালয়লৈ অহা যাব, পঢ়িব মন থাকিলে পঢ়া যাব, ইচ্ছা নাথাকিলে গুচি যোৱা যাব। গতিকে ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, ঘৰ বা বিদ্যালয়ত যদি কোনো নীতি নিয়ম নাথাকে তেতিয়াহ'লে মতবিৰোধ সৃষ্টি হ'ব আৰু বিসংগতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। খ প্ৰশ্নটো আছিলে শাসন ব্যৱস্থানো কি? ইয়াৰ উত্তৰটো হ'ব, মূলতঃ সিদ্ধান্ত গ্ৰহণ কৰা, সামাজিক জীৱনক বিভিন্ন নীতি নিয়মেৰে পৰিচালিত কৰা আৰু নীতি নিয়মবোৰ মানি চলাটো নিশ্চিত কৰাৰ প্ৰক্ৰিয়াটোকে শাসন ব্যৱস্থা বুলিব পাৰে। তোমালোকে শাসন ব্যৱস্থাটোৰ উত্তৰটো মূলতঃ সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰা শাসন ব্যৱস্থা বুলিব পাৰিলৈকে লিখি ল'বা। গ নম্বৰটো আছিলে চৰকাৰনো কি? ইয়াৰ উত্তৰটো হ'ব, যি ব্যৱস্থাই সেই নীতি নিয়মবোৰ গঢ় দিয়ে আৰু সেইবোৰ মানি চলিবলৈ বাধ্য কৰে সেয়াই হৈছে চৰকাৰ। অৰ্থাৎ আমি যিবিলাক নীতি নিয়ম পালন কৰোঁ সেই নীতি নিয়মবোৰ যিবিলাকে গঢ়ে আৰু সেই নীতি নিয়মসমূহ যে আমি মানি চলিবলৈ বাধ্য হৈ পৰোঁ তাকে কি বুলি কয়? চৰকাৰ বুলি কয়। ধৰা আমি ৰাতিপুৱা 9 বজাৰ আগত বিদ্যালয় পাব লাগে, 3 বজাত বিদ্যালয় ছুটি হয়, এইবিলাক কোনে নিৰ্ধাৰণ কৰে? চৰকাৰে নিৰ্ধাৰণ কৰে। তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে? এতিয়া তোমালোকে যদি গাঁৱত বাস কৰা তেতিয়াহ'লে তোমালোকৰ স্থানীয় প্ৰশাসন গাঁও পঞ্চায়ত হ'ব। তেওঁলোকে গাঁৱৰ মানুহবিলাকৰ সমস্যাসমূহ চৰকাৰৰ আগত দাঙি ধৰিব। লগতে চৰকাৰে যিবিলাক আঁচনি দিব সেই আঁচনিবিলাক গাঁৱৰ জনসাধাৰণৰ লগত বিতৰণ কৰিব। তাৰমানে যিবিলাকে সেই আঁচনিবিলাক পোৱাৰ যোগ্য তেওঁলোকক প্ৰদান কৰাটোৱে হৈছে গাঁও পঞ্চায়তৰ কাৰ্য।